মা আইতা মই আহিলো দেই। মিনা আহি পালা? মা মোৰ এতিয়া বহুত ভোক লাগিছে, তোমাৰ ভাত বনোৱা হ'লনে? হৈছে মিনা, তুমি ভালদৰে ভৰি হাত মুখ ধুই লোৱাগে, মই ভাত বাঢ়িম। আইতা আজি আমাৰ স্কুলত কি হ'ল জানা? কিনো হ'ল মাজনী? আজি আমাৰ স্কুলৰ বাৰাণ্ডাত এটা চৰাই আহি পৰিছিলে। চৰাইটোৱে জানা আইতা বহুত সময় লৰচৰে কৰিব পৰা নাছিল। হয় নেকি? তাৰপিছত কি কৰিলা? চৰাইটোক আমি পানী খাব দিলোঁ আৰু বিস্কুটৰ গুড়িও খাব দিলোঁ। অলপ সময় পিছত চৰাইটোৱে লৰচৰ কৰিব পৰা হ'ল। আৰু আইতা কিছু সময় তাত জিৰণি লোৱাৰ পিছত চৰাইটোৱে ধুনীয়াকৈ উৰি গুচি গ'ল। এয়া মাজনী, মই তোমাক কওঁ নহয়, আমাৰ বাৰাণ্ডাত, চোতালত বা বেলকনিত আমি এটা বাচনত পানী থৈ দিব লাগে। যেতিয়া চৰাইবোৰে ৰ'দে ৰ'দে উৰি ভাগৰুৱা হৈ যাব, তাৰে পানী আহি খাব আৰু ধুনীয়াকৈ উৰি ফুৰিব, হয়নে? হয় আইতা, তুমি ঠিকেই কৈছা। আজিৰ পৰা ময়ো আমাৰ বাৰাণ্ডাত এটা বাচনত পানী থৈ দিম। আৰু যে আমাৰ ঘৰত কণ কণ চৰাইবোৰ আহে, সেই চৰাইবোৰে সেই পানী খাব আৰু ধুনীয়াকৈ উৰি ফুৰিব। হয় মাজনী, এতিয়া যোৱা সোনকালে, ভৰি হাত মুখ ধুই লোৱা। মা ইমান ধুনীয়াকৈ ভাত বনাইছে, আমি ভাত খাম। আইতা মই এইমাত্ৰ আহিছোঁ দেই ভৰি হাত মুখ ধুই, তুমি অকণমান সময় ৰৈ দিয়া। হ'ব মাজনী।